বৰ্ণালী ভৰালীৰ গল্প প্ৰত্যাগমন। এতিয়ালৈকে পূজাই প্ৰেম কি বস্তু নাজানে, অথচ স্কুলৰ বহুতেই কয় তাই হেনো প্ৰেমত পৰিছে। হাবুডাবু খাইছে কৰণৰ লগত। দূৰে ঘৰলৈও কমপ্লেইন গৈছে। প্ৰিন্সিপালে পেৰেণ্টছ কল কৰিছে। সেই এইকেইদিন আনক দেখুৱাই আঁতৰি আঁতৰি ফুৰিছে পূজা আৰু কৰণ। বিনা কাৰণত পোৱা শাস্তি দুয়ো বৰ কষ্টেৰে সহ্য কৰিছে। উপায় নাই, ইয়াৰ বিৰোধ কৰিলে হয়তো সিহঁতৰ শাস্তি আৰু কঠোৰ হ'ব পাৰে। য়েল্ল' কাৰ্ড দিব পাৰে, বাছ ফেচিলিটিজ নোহোৱা কৰিব পাৰে, এই কেইদিনমানৰ বাবে শ্ৰেণীৰ পৰা বয়কট কৰিব পাৰে, নহ'লে একেবাৰে স্কুলৰ পৰা উলিয়াই পঠিয়াব পাৰে। ন' এক্সকিউজ, প্ৰিন্সিপাল মেমে কৈয়ে দিছে। পেৰেণ্টছ কল কৰাৰ পাছত পূজাৰ প্ৰথমবাৰৰ বাবে কৰণলৈ দুখ লাগিছে। কৰণ পঢ়াত চোকা আৰু সহজ সৰল ল'ৰা। তাৰ চলচলীয়া চকুজুৰিয়ে বাৰে বাৰে প্ৰিন্সিপাল মেম, ক্লাছ এডুকেটৰ মেমক কৈ আছে যেন আমাৰ মাজত তেনে কোনো সম্পৰ্ক নাই, আমি ভাল বন্ধুহে। বেচেৰাই মুখ ফুটাই একো ক'ব পৰা নাই। পূজাই তাৰ অৱস্থা দেখি অলপ খঙৰ সুৰতেই ক্লাছ এডুকেটৰ মেমক ক'লে, মেম, দুজন সহপাঠীৰ ঘনিষ্ঠতাত অকল প্ৰেমৰ সম্পৰ্কই থাকে নেকি? ভাল বন্ধু হ'ব নোৱাৰে নেকি? আমাৰ দোষ নেকি যে আমি অপজিট ছেক্স? লগে লগে পূজাৰ মাকে পূজাৰ চকুলৈ কঢ়া দৃষ্টিৰে চোৱাত পূজা মৌন হ'ল। ক্লাছ এডুকেটৰে পূজাৰ ফালে চাই ক'লে, তোমালোকক কেইবাবাৰো জনোৱা হৈছে যে স্কুল কেম্পাছত এনেদৰে কথা পতা নিষেধ। তোমালোক সকলোৰে নজৰত পৰিছা, তোমালোকৰ লগৰবোৰে আমাক জনাইছে। আনকি প্ৰাইমেৰী শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়েও তোমালোকৰ নাম লোৱা কোনোবা এডুকেটৰৰ কাণত পৰিছে। এইবোৰে স্কুলৰ পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলায়। মোৰ ক্লাছৰ ছাত্ৰ ছাত্ৰীয়ে এনে কৰাটো মই পচন্দ নকৰোঁ। তোমালোক এতিয়া আটাইতকৈ ওপৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, গতিকে বি কেয়াৰফুল। এইবাৰ তেখেতে কৰণৰ মাক দেউতাকলৈ চাই ক'লে, বেছি লোকচান হ'ব কিন্তু কৰণৰ, হি ব্ৰিলিয়েণ্ট, তাতে আকৌ ছায়েন্সৰ। এই 12 বছৰটোতে সিহঁতৰ ভাগ্য নিৰ্ণয় হ'ব। কৰণৰ দৰে দুজনমানৰ ওপৰতেই স্কুলৰ ভৰসা, গতিকে মনোযোগী আৰু নিয়মীয়া নহ'লে পাছত গৈ ৰিজাল্ট ভাল নহ'ব। দুটা নিৰ্দিষ্ট বিষয়ৰ এডুকেটৰেও মোক কৰণৰ কমপ্লেইন কৰিছে, ইউনিট টেষ্ট ভাল হোৱা নাই তাৰ। মই মোৰ ইংৰাজীৰ ক্লাছত কেতিয়াবা লক্ষ্য কৰোঁ ইহঁত দুটাক। পিছৰ বেঞ্চত বহি মাজে মাজে কথা পাতি থাকে। এনেকৈ নহ'ব দেই, মই কৈ দিলোঁ। শিক্ষকৰ কমপ্লেইন শুনা ছাত্ৰ ছাত্ৰী পূজা আৰু কৰণ অৱশ্যে নাছিল। এনেধৰণৰ কিবা কাৰণত অভিভাৱক স্কুললৈ আহিবলগীয়াও হোৱা নাছিল। পূজা এজনী নম্ৰ আৰু বিনয়ী ছোৱালী, সৰুৰে পৰা শ্ৰেণীত মনোযোগী। এইখন স্কুলতে তাই ক্লাছ 1ৰ পৰা পঢ়িছে, গতিকে শিক্ষকসকলে ভালদৰে জানে, তাইক মৰমো কৰে। ক্লাছ 10ৰ পৰীক্ষাতো তাই ভাল ৰিজাল্ট কৰিছিল। পূজাই সত্ৰীয়া নৃত্যৰ চৰ্চা কৰে, ছবি আঁকে, মাইম কৰে, আৰু তাইৰ এটা বিশেষত্ব আছে, যিকোনো চৰাই বা জন্তুৰ মাত অবিকল উলিয়াব পাৰে। স্ফূৰ্তিবাজ ছোৱালী পূজাই স্কুলৰ বছৰেকীয়া ফাংচনত বিভিন্ন জীৱ জন্তুৰ মাত উলিয়াই প্ৰগ্ৰেম এটা কৰে। মেট্ৰিক দিয়ালৈকে সামগ্ৰিকভাৱে তাই ঠিকেই আছিল। তাৰ পাছৰ পৰিৱৰ্তনবোৰে স্কুলৰ শিক্ষকৰ লগতে পূজাৰ মাককো টেনচনত পেলাইছে। শেহতীয়াকৈ পেৰেণ্টছ কল হোৱাৰে পৰা কৰণ কিছু আইচলেটেড হোৱা বুলি ক্লাছ এডুকেটৰে কৰণৰ অভিভাৱকক জনাইছে। এয়া কৰণৰ বাবে ভাল লক্ষণ, তেখেতে কৈছে। পৰীক্ষালৈ বাকী থকা দিনকেইটাও যাতে তেওঁলোকে অধিক গুৰুত্ব দিয়ে। কৰণ যিমানে আইচলেটেড হৈছে, পূজা সিমানে ডিপ্ৰেছড যেন লগা হৈছে বুলিও ক্লাছ এডুকেটৰে কৰণৰ মাকক জনাইছে, যাতে পূজাৰ ডিপ্ৰেছনক কৰণে গুৰুত্ব নিদিয়ে। কৰণ আৰু পূজাৰ মাজত প্ৰকৃততে প্ৰেম নাই, দূৰে দূৰ বিশ্বস্ত বন্ধু। তাৰ কৰণ নথকা নহয়, এটা গভীৰ কাৰণ লুকাই আছে তাত, যি সিহঁতে কাকো খুলি ক'ব নোৱাৰে, অকল দুয়োটাই জানে। মেট্ৰিকৰ পাছৰ 11ৰ ক্লাছবোৰ, নতুনকৈ বহাৰ সময়ৰ কথা, লাঞ্চ ব্ৰেকত খাবলৈ নগৈ
পূজা এঠাইত অকলশৰে বহি আছিল। তাইৰ চকুযোৰ চলচলীয়া। কাষেদি পাৰ হৈ যোৱা কৰণে দেখিলে। কৰণে বাৰে বাৰে সুধিলে কি হৈছে তাই নকলে। ঠিক তাৰ পাছৰে পৰা তাই বহু কথাই কৰণক ক'লে আৰু সেয়াই দুয়োৰে বৰ্তমানৰ গভীৰ বন্ধুত্বৰ আৰম্ভণি। স্কুলীয়া জীৱন শেষ নোহোৱালৈকে বেছিভাগ ল'ৰা ছোৱালী পিতৃ মাতৃকেন্দ্ৰিক হৈ থাকে। বিশেষকৈ ছোৱালীবোৰ মাকৰ নামত, বিশেষকৈ মৰমত আক্ৰান্ত হৈ থাকে। পূজাও তদ্ৰূপ। কিন্তু প্ৰাইমেৰী শ্ৰেণীলৈকে পূজা আছিল দেউতাকৰ ভক্ত। দেউতাকে যি কয় তাকেই শুনে, বিশ্বাসো কৰে। প্ৰায়ে দেউতাকৰ পৰা খোৱা বস্তু, পিন্ধা সাজপাৰ নিজৰ পচন্দমতে দাবী কৰি লয়। লাহে লাহে ঘৰৰ পৰিৱেশটো যেন সলনি হৈ আছিল। মাক দেউতাকৰ মনোমালিন্য আৰম্ভ হ'ল। কিন্তু কিয় কাজিয়া লাগে তাই সেইবোৰ বুজি নাপায়। স্কুল, টিউচন, খেলা ধূলাৰ লগতে দিনটো পাৰ হৈ ৰাতি পূজা গভীৰ টোপনিত পৰে। প্ৰথমে মাককে তাই বেয়াকৈ কয়, কিয় পাপাৰ লগত অনবৰতে কাজিয়া কৰি থাকা? পাপাৰ নিজৰ জীৱন নাই নেকি? সদায় এনেকৈ থাকিলে ভাল নালাগে ঘৰখনত। মাক নিশ্চুপ হৈ যায়। একমাত্ৰ সন্তান পূজাৰ সুখ শান্তিৰ বাবে পূজাৰ মাকে দেউতাকৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰে। বহু কথা দেখিও নেদেখাৰ ভাও জুৰে, শুনিও নুশুনাৰ। কাৰণ সৰু কথা এটা সুধিলেও পূজাৰ দেউতাকে জোৰে চিঞৰে, যেন তেওঁ অশান্তিময় পৰিৱেশ এটাতহে ঘৰখনত আছে। পূজাৰ মাকে মেকুৰীয়ে নিগনি ধৰাৰ দৰে তেওঁ সকলো সময়তে আক্ৰমণ কৰি থাকে। এনে ভাৱবোৰ তেওঁ অতি কৌশলেৰে পূজাৰ বৰ্তমানত উপস্থাপন কৰে। পূজাই দেউতাকৰ কৃত্ৰিম আৱেগবোৰৰ এনেদৰে চিকাৰ হৈছিল যে মাকক বেয়া পোৱা আৰম্ভ কৰিছিল। বহু সময়ত মাকক এৰাই চলাও। মাকৰ ইনকাম নাই, যি বিচাৰে তাইক দেউতাকহে দিব পাৰে। সেয়ে দেউতাকৰ প্ৰতি তাই অনুকম্পা অধিক। দেউতাকে সেই সুযোগ গ্ৰহণ কৰি নিজৰ পথ মুকলি কৰিছিল। তিনিটা ভিন্ন কক্ষপথত তিনিওটা প্ৰাণী মাথো ঘূৰি আছিল। সময় সদায় একে নাথাকে। লাহে লাহে পূজাই ঘৰৰ পৰিৱেশ পৰিস্থিতি বুজিব পৰা হ'ল মাকৰ বিষাদৰ কাৰণবোৰ। মাকে কিয় দেউতাকৰ লগত প্ৰয়োজনতহে কথা পাতে? একেটা ঘৰতে থাকিও এখন্তেক সময়ো কিয় দেউতাকৰ কাষত নাথাকে? দিনটোৰ প্ৰায়ভাগ সময় কিয় অকলে উদাসভাৱে কটায়? কিয় ফেমিলি আউটিং নকৰে? কিয় পাকঘৰ আৰু ঘৰৰ আন যাৱতীয় কাম কাজবোৰতহে লাগি থাকে? আনকি টিভিও খুব কমকৈ চায় আৰু ছ'চিয়েল মিডিয়াৰ প্ৰতিও অনাসক্ত তেওঁ। তাৰ বিপৰীতে তাইৰ দেউতাক, যি এবাৰ ৰাতিপুৱাই চেম্বাৰলৈ ওলাই যায়, ৰাতিহে ঘৰ সোমায়। ঘৰলৈ অহাৰ পাছৰ সময়বোৰো নিৰ্দিষ্ট ৰুমত ফোন, কম্পিউটাৰতে ব্যস্ত থাকে। বজাৰ সমাৰ ড্ৰাইভাৰে হতুৱাই কৰায়। পূজাই ষ্টাডি লিভৰ সময়ত ঘৰত থাকি দেখিছে একেটা ঘৰতে দুখন ভিন্ন জগত, চন্দ্ৰ সূৰ্যৰ অৱস্থানৰ দৰে। তাইৰ বাহিৰেও যে আন দুটি জীৱও ঘৰখনত থাকে, মন দিলেহে অনুমান কৰিব পাৰি। কিয় জানো সেইদিনা দেউতাকৰ কিবা এটা প্ৰতিক্ৰিয়াত সন্দেহ হ'ল পূজাৰ, আৰু সেই সন্দেহে পূজাৰ চিন্তাৰ কিছুমান দুৱাৰ খুলি দিলে। ভুলবশতঃ দেউতাকে এৰি থৈ যোৱা মোবাইলটোত পূজাই যিবোৰ তথ্য পালে, তাই ভাবিবলৈ বাধ্য হ'ল দেউতাক এতিয়া যিখন জগতৰ বাসিন্দা, তাত হয়তো দেউতাকৰ লগত তাই থাকিব পাৰে, কিন্তু মাক নাই। তাত থাকে দেউতাকৰ সৈতে সুন্দৰী স্মাৰ্ট লেডী এগৰাকী। এই বয়সলৈকে তাই যিখিনি বুজি পোৱা হৈছে, গম পাইছে যে সেই লেডীগৰাকীৰ দেউতাকৰ সৈতে সম্পৰ্ক পতি পত্নীৰ দৰে। অনিচ্ছা সত্ত্বেও পূজাই এইখিনি জানিব খোজাৰ কাৰণ একমাত্ৰ মাক। সেয়েহে মাক নিসংগ দ্বীপ এটাৰ দৰে সাগৰৰ অৰ্থহীন আস্ফালনৰ দৰে জীয়াই আছে। ক্ৰমে মাকৰ বিষাদবোৰৰ কাৰণ এতিয়া তাই ভালদৰে বুজি পায়। পূজা মাকৰ সৈতে ৰাতি একেখন বিচনাত শুৱে। এদিন তাই মাকক সুধিলে, মা, তোমাৰ পঢ়াকালৰ বন্ধুবোৰ এতিয়া নাই নেকি? একেটা হোষ্টেলৰ দুজনীমান আছে, তুমি দেখোন চিনিয়েই পোৱা আণ্টিহঁতক। নহয় মা,
ল'ৰা বন্ধু নাই নেকি? তেতিয়া আছিল, বিয়াৰ পাছত আৰু ক'ত সেইবোৰ থাকে। আজিকালিহে ফোন ইণ্টাৰনেটৰ ব্যৱহাৰ বেছি হ'ল। আগতেনো ক'ত আছিল? কিয় সুধিলা? নহয়, মানে বন্ধুবোৰ যদি থাকে পুনৰ সেই বন্ধুত্ব গঢ়িব পৰা যায়। পঢ়া সময়ৰ বন্ধুত্ব বৰ নিৰ্মল মা, সেইবোৰ প্ৰকৃত বন্ধু। এতিয়া আৰু সেইবোৰলৈ উভতি নাযাওঁ। প্ৰয়োজনো নাই, ইচ্ছাও নাই, যি আছে তেনেকৈয়ে চলি যায়। তোমাৰ থিয়ৰী ভুল মা। জীৱনটো যেনেকৈ গৈ আছে তেনেকৈ যাবলৈ দিলে দেখোন তুমি সোনকালে বুঢ়ী হৈ যাবা। মনৰ বল একোৱেই নাথাকিব। তুমি ইচ্ছা কৰিলে ৰিভাইভ কৰিব পাৰা, নতুনকৈ সজাব পাৰা বাকী থকা দিনবোৰ। যিখন দুনিয়াৰ তুমি একছত্ৰী সাম্ৰাজ্ঞী, য'ত কাৰো অধিকাৰ শাসন নচলিব। বাকী থকা দিনকেইটা স্ফূৰ্তিৰে কটোৱা মা। আমাৰ লগৰবোৰৰ মাকহঁতে কিমান আনন্দ স্ফূৰ্তিত ফুৰি ঘূৰি কটায়। চোৱা মা, মইতো এতিয়া তোমাৰ বয়সৰ নহয়। লাহে লাহে শৰীৰ মনৰ ইচ্ছাবোৰ কমি আহিছে। এয়া বয়স আৰু সময়ৰ প্ৰভাৱ। যেনেদৰে তুমি ৩-৪ বছৰমান আগতে নাৰীত্ব পালা, এসময়ত সেই নাৰীত্বও মেন'পজৰ দ্বাৰা শেষ হ'ব। তাৰমানে এগৰাকী নাৰীৰ জীৱনত ৰজস্বলা অৱস্থা আমি ৰজো নিবৃত্তি হৈগৈ। আমাৰ বয়সৰ বেছিভাগ নাৰীয়ে এতিয়া প্ৰি মেন'পজ চলি আছে। ফলত হৰম'নেল ইমবেলেঞ্চ, এনিমিয়া, জৰায়ুত ফাইব্ৰইড চিষ্ট আদিৰ সন্মুখীন হোৱা দেখা যায়। তাৰ লগতে আনুষংগিক উপসৰ্গবোৰ বুকুৰ ধপধপনি, টোপনিৰ তাৰতম্য, শীত-তাপৰ অনুভৱৰ বৈষম্য, আৱেগৰ মাত্ৰাধিক্য আদি আছেই। তথাপি তাৰ মাজত ২-এগৰাকী সক্ৰিয় মহিলা দেখা যায়, যিয়ে মনক বেছি প্ৰাধান্য দিয়ে। মানসিক সক্ৰিয়তাই শৰীৰকো বহু সময়ত পৰিচালিত কৰে। তাকেই ক'লো মা, তুমি তোমাৰ মনটো কিয় ইমান মাৰি পেলাইছা? পুনৰ উজ্জীৱিত হোৱা মা। ইচ্ছা কৰিলেও কেতিয়াবা পৰিৱেশে নিদিয়েও মাজনী। পাছলৈ সকলো বুজি পাবা, এতিয়া শুই থাকা। নজনাৰ ভাও ধৰি পূজাই নিজৰ শপতটি মাকৰ পৰা সকলো উলিয়ালে। পূজাৰ সন্দেহ অমূলক নাছিল। যোৱা ২ বছৰ ধৰি হেনো পূজাৰ দেউতাক এগৰাকী নাৰীৰ প্ৰতি আসক্ত। তাইকেই দিনটোৰ বেছি সময় দিয়ে। আনকি লাঞ্চ কৰিবলৈও আজিকালি তাইৰ তালৈ যায়। আনকি বন্ধৰ দিনতো পূজাৰ মাকক ফুৰিবলৈ যাবলৈ লগ নধৰে, নিজে অকলে ওলাই যায়। মাকে শুনামতে সেই কম বয়সীয়া নাৰীক তেওঁ ঘৰ লোৱায়ো দিছে। নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা সকলো গম পোৱাত মাকে হেনো দেউতাকক এদিন সুধিছিল। দেউতাকে চাঙুৰ খাই উঠিল। তেতিয়াৰে পৰা এই সম্পৰ্কীয় কিবা কথা সুধিলেই তেওঁ কাজিয়া আৰম্ভ কৰি দিয়ে। তেতিয়া মাক চুপ হৈ ৰয়। তথাপি মাকে হেনো কৈছিল দেউতাকক সেইজনীকে আপোন কৰি ল'বলৈ। দৰকাৰ হ'লে মাকে বেলেগে ভাড়া ঘৰত থাকিব। কিন্তু দেউতাকে সেয়া হেনো কৰিব নোৱাৰে। সেইজনী বিবাহিত মহিলা, স্বামী দূৰৈত থাকে। কিন্তু এইটোও ঠিক, তেওঁ সেই নাৰীক কেতিয়াও এৰিব নোৱাৰে। পূজাই যেতিয়াৰে পৰা মাক দেউতাকৰ মনোমালিন্যৰ প্ৰকৃত কাৰণবোৰ গম পালে, মাকৰ প্ৰতি তাইৰ আগতকৈ মৰম, সহানুভূতি আৰু দায়িত্ব বাঢ়িল। মাকে যাতে তাইৰ পৰা কোনো ধৰণৰ আঘাত নাপায়, তাইৰ প্ৰতি মুহূৰ্তে সচেতন হৈ থাকে। তাৰ বিপৰীতে দেউতাকৰ প্ৰতি হৈ পৰিল জেদী, খঙাল আৰু দায়িত্বহীন। অকলে থাকিলে তাইৰ কেতিয়াবা মনত পৰে তিনিওটা প্ৰাণীৰে ঘৰখন কেনে মধুৰ পৰিৱেশ আছিল এসময়ত। কিমান সুখী আছিল সিহঁত। কেতিয়াবা দেউতাকে কয়, পূজা, জেঠীৰ শব্দটো কৰাচোন। মায়ে ডাইনিঙত ভাত বাঢ়িছে, ভয় খাই দৌৰি আহক। কেতিয়াবা কয়, পূজা, মেকুৰীৰ মাতটো দিয়াচোন। মায়ে মেকুৰী সোমোৱা বুলি বিচাৰি থাকক। এনে সৰু সৰু কথাৰে, মৰমৰ আবদাৰেৰে পাৰ হৈছিল পূজাহঁতৰ দিনবোৰ। এতিয়া কি যে হ'ল আৰু ভৱিষ্যতে বা কি হয়, তাকে লৈ চিন্তিত পূজা। পূজাই এই সকলো কথা পাতে কৰণৰ সৈতে। সি তাইৰ দুখ বুজে, নিজৰ ভিতৰতে থৈ কথাবোৰ। লগৰ কেইজনীক ক'লে আকৌ সকলো ফালে বিলাই ফুৰিব কথাবোৰ। ছোৱালীৰ মুখহে। তাইৰ দুখবোৰ কৰণৰ সৈতে শ্বেয়াৰ কৰাৰ বাবে তাৰ লগত ভাল বন্ধুৰ সম্পৰ্ক এটা গঢ়ি উঠিছে তাইৰ। দেউতাকৰ সেই সম্পৰ্কৰ সত্যতা প্ৰমাণ কৰিবলৈও পূজাই
চেষ্টাও নচলোৱাকৈ থকা নাই। এদিন হাফ হলিডেত স্কুলৰ পৰা আহি কৰণৰ সৈতে তাৰ গাড়ীত উঠি দেউতাকৰ চেম্বাৰৰ কাষ পাইছিলগৈ আৰু দূৰৰ পৰা নিৰীক্ষণ কৰিছিল দেউতাকৰ গতিবিধি। লাঞ্চ ব্ৰেকত দেউতাকে চেম্বাৰৰ পৰা গাড়ীখন উলিয়াইছিল আৰু সিহঁতৰ ঘৰলৈ যোৱাৰ বিপৰীত দিশে গুচি গৈছিল। পিছে পিছে কৰণহঁতৰ গাড়ী। ড্ৰাইভাৰজন পুৰণি আৰু বিশ্বাসীভাৱে সম্ভৱ হৈছিলগৈ। দেউতাকৰ গাড়ীখন য'ত ৰৈছিলগৈ সেইটো এটা দুমহলীয়া সৰু বিল্ডিং। নিৰ্দিষ্ট দূৰত্বত কৰণহঁতৰ গাড়ীখনো ৰৈ গৈছিল। ঘৰটোৰ পৰা গেটখন খুলি ওলাই আহিল ছোৱালীৰ দৰে এগৰাকী আপ টু ডেট মহিলা। মুখত উগ্ৰ প্ৰসাধন আৰু অত্যাধুনিক পোছাক পৰিহিতা মহিলাগৰাকী দেউতাকৰ কাষৰ ছিটটোত বহিল আৰু গাড়ী ভৌ ভুৱাই কোনোবা ফালে গুচি গ'ল। ঠিক তাই দেউতাকৰ মোবাইলত দেখা এইজনী মহিলা। ড্ৰাইভাৰে সুধিছিল গাড়ীখনৰ পিছে পিছে আৰু যাব লাগিব নেকি? পূজাই নালাগে বুলি কোৱাত ঘৰলৈ উভতিছিল। পূজাই নিজকে সংযত কৰিব পৰা নাছিল। বুক শুকাই কান্দি উঠিছিল। কৰণে বুজাইছিল তাই যদি এনেদৰে দুখ কৰি থাকে মাকে নিশ্চয় বুজি পাব। এতিয়া তাইয়েই মাকৰ প্ৰধান ভৰসা। পূজাক গেটত নমাই এটা ভাৰাক্ৰান্ত মন লৈ কৰণ ঘৰলৈ উভতিছিল। ঘটনাটো যে গম্ভীৰ হৈ আহিছে তাক কৰণে উপলব্ধি কৰিছিল। এইবোৰ ভাবি যদি পূজাই কেতিয়াবা মানসিক ভাৰসাম্য হেৰুৱাই পেলায়, যদি জীৱন শেষ কৰাৰ পথ বাছি লয়, কৰণৰ মগজুত এইবোৰ চিন্তাই বেয়াকৈ আঘাত কৰিবলৈ ধৰিলে। সেইদিনা পূজাৰ দেউতাক সন্ধিয়াতে ঘৰ পাইছিলহি। হয়তো পাছবেলাৰ পেচেণ্ট চোৱা নাছিল। মাকে দেউতাকৰ বাবে আলু নিদিয়াকৈ এখন তৰকাৰী আৰু শুকান ৰুটি কৰিছিল, তাইৰ বাবে চিকেন ৰোল। ডাইনিং টেবুলত সজাই দিয়া থালখনৰ ফালে নোচোৱাকৈ দেউতাকে কৈছিল, মোৰ ভোক নাই। তেতিয়া পূজাই থালখন মাকলৈ আগবঢ়াই দি কৈছিল, মা তুমি খোৱা। আমাৰ বাবে তুমি সদায় কিবা কিবি ৰান্ধা, তুমি খোৱানে? এনেকৈ থাকিলে এদিন শৰীৰ দুৰ্বল হৈ পৰিব। পূজাই মাকক কেনেকৈ ক'ব দেউতাকে সেইজনীক লৈ ক'ৰবালৈ ডেটিঙলৈ গৈ কিবা কিবি কিমান বা খাই আহিছে। আজলি মাকে কি বুজিব? কৰণৰ কথা মতে এদিন পূজা কৰণৰ ঘৰলৈ গ'ল। কৰণৰ মাকক সকলো ভাঙি পাতি ক'লে। কৰণ মেচিউৰ। সি জানে সঁচা কথাখিনি কৈ নিদিলে হয়তো পূজাই কেতিয়াবা কৰণৰ মাক দেউতাকৰ পৰাও কথা শুনিব পাৰে। কৰণৰ মাকে পূজাৰ অসহায় মুখখনলৈ চালে। পূজাৰ চকু পানী মচি দি ক'লে, তুমি অকণো চিন্তা নকৰিবা মা, চাওঁচোন আমি কি কৰিব পাৰোঁ। মই আংকলৰ লগত কথা পাতিম, অলপ ধৈৰ্য ধৰা মাজনী। তাৰ ঠিক পাছৰ দেওবাৰ কৰণহঁতৰ গাড়ী পূজাহঁতৰ গেটৰ কাষতে ৰৈ গ'ল। পূজাৰ দেউতাক বাৰান্দাতে বহি আছিল। এবাৰো মাত নলগোৱাকৈ পূজা আৰু মাক কৰণহঁতৰ গাড়ীত উঠি গুচি গ'ল। দেউতাকে চায়েই ৰ'ল। তাৰ ঠিক কেইদিনমান পাছত এটা বন্ধ বাৰৰ সন্ধিয়া কৰণ আৰু দেউতাক এখন কিতাপ দিয়াৰ চলেৰে পূজাহঁতৰ ঘৰলৈ আহিল। হাঁহি মাতি চাহ পানী খাই বাপেক পুতেক উভতিল। পূজাৰ দেউতাকে নিজৰ কম্পিউটাৰ কক্ষৰ পৰা এবাৰ ভুমুকিয়াই চালে যদিও ওলাবলৈ যেন ইচ্ছা বা সাহস নকৰিলে। তৃতীয় এদিনো কৰণৰ দেউতাক তেওঁলোকৰ ঘৰলৈ যোৱা গম পাই পূজাৰ দেউতাকে যেন ছাতি ফুটি কৰিলে। দেউতাকে পূজাক মাতি আনি ক'লে, এই যে 2-3 দিন তোমাৰ সহপাঠী ল'ৰা এটা আৰু লগত বাপেকক দেখি আছোঁ, তাৰ নাম কৰণ নেকি? যাৰ বাবে তোমাৰ পেৰেণ্টছ কল হৈছিল? পূজা লাহেকৈ উত্তৰ দিলে, অঁ। কিয় আহি থাকে ইয়ালৈ? ইংৰাজী নোটছৰ বহীখন দিবলৈ। মই এবচেণ্ট আছিলোঁ। ল'ৰাটোৰ দেউতাকে কি কৰে? প্ৰশাসনিক বিষয়া। বেছি হলিগলি কৰাৰ সময় নহয় এতিয়া, ফাইনেল আহি আছে। আমি পঢ়াৰ কথাই আলোচনা কৰোঁ পাপা। ল'ৰাজনৰ মাক নাই নেকি? আছে, ৰোগীয়া তেখেত। সুস্থ মানুহ এজনীক ৰোগীয়া বুলি কৈ পূজাৰ বেয়াও লাগিল, কিন্তু উপায় নাই। কৰণৰ মাকে যেনেকৈ ক'বলৈ কৈছে ঠিক তেনেকৈ ক'লে তাই। কৈ দেউতাকৰ মুখলৈ চালে। মানুহজন যেন অন্যমনস্ক হৈ পৰিছে, ইফালে সিফালে গৈছে, যেন শান্তি পোৱা নাই। আজি কম্পিউটাৰ কক্ষতো সোমোৱা নাই। এবাৰ টিভি চাই, এবাৰ উঠি যায়, এবাৰ মোবাইল টিপে, এবাৰ বাৰান্দাৰ দুৱাৰ খোলে। তেওঁ কাকো একো ক'বও নোৱাৰে। পূজা পঢ়াৰ ৰুমলৈ যোৱাত তেওঁ এবাৰ পূজাৰ মাকৰ কাষলৈ আহি ক'লে, তাইক অলপ চাবা, বয়সটো বেয়া, যাতে একো অঘটন নঘটে।
ল'ৰাটোৰ সৈতে হলি গলি মই কিন্তু ভাল পোৱা নাই। মাকে তপৰাই ক'লে, ঘৰখনত আন কামকে ধৰি খোৱা বোৱাৰ যোগান ধৰিলেও সকলোৰে ব্যক্তিগত জীৱনত থাকিবলৈ মই ইয়াত চকীদাৰ হৈ থকা নাই। আৰে মাক হৈ সেইখিনিও যদি চাব নোৱাৰা তেন্তে ধ্বংস হওক ছোৱালীজনী। যাওক, ঘৰখনৰ সকলো এতিয়া বুজাৰ বয়স পাইছে, নিজে বুজিব লাগে। নুবুজিলে মোৰ ৰাস্তা নাই। ভাল কামৰ ফল ভাল, বেয়া কামৰ ফল সদায় বেয়া। প্ৰত্যেকে নিজৰ ভাগ্যৰ নিজেই লেখক। বিশ্বাস আছে মই যদি ভাল, মোৰ ছোৱালীও নিশ্চয় বেয়া নহ'ব। এনে সন্ধিক্ষণত তেওঁ কি ক'ব থিৰ কৰিব নোৱাৰি দেউতাক আঁতৰি গ'ল মাকৰ কাষৰ পৰা। এবাৰ পূজা ৰুমলৈ গৈও ঘূৰি আহিল। এই 2-3 দিনৰ কাৰণহঁতৰ উপস্থিতিয়ে তেওঁক যেন ভবাই তুলিছে। পাছদিনা পূজাক মাতি আনি ক'লে, ক'ৰবাত যাবলৈ মন গ'লে মোক ক'বা, মই লৈ যাম। আনৰ গাড়ীত উঠি আউটিং নকৰিবা, বেয়া দেখি। কিবা পঢ়াৰ সামগ্ৰী কাৰোবাৰ সৈতে আদান প্ৰদান কৰিব লগা থাকিলে ড্ৰাইভাৰক পঠিয়াই দিবা। পূজাই সৰুকাই ক'লে, অ'কে। দেউতাক ওলাই যোৱাৰ পাছত কৰণৰ মাকক ফোন কৰি পূজাই সকলো ক'লে। কৰণৰ মাকে সুধিলে, দৰৱে ডাক্তৰক কাম কৰিছেনে? দৰৱে ডাক্তৰক ভয় কৰে আণ্টি, তথাপি অলপ কাম কৰা যেন লাগিছে। কৰণৰ মাক দেউতাকৰ আঁচনি মতেই পূজাই এইখন খেল খেলিছে। প্ৰথমে পূজাৰ মাক মান্তি হোৱা নাছিল, কিন্তু পাছত গৈ বুজি পাইছিল। ৰাতিপুৱা কাৰোবাক দেউতাকে ফোন কৰি থাকোঁতে পূজাই শুনিলে যে দেউতাক আজি 5মান বজাত ঘৰ পাবহি, পাছবেলা পেচেণ্ট নাচায়। পূজাই পৰৱৰ্তী আঁচনি অনুসৰি দেউতাক অহাৰ ঠিক আগে আগে মাকক সম্বন্ধীয় ভনীয়েকৰ ঘৰলৈ পঠিয়াই দিলে। সময়মতে দেউতাক ঘৰ পালেহি, গা পা ধুই বাৰান্দাত বহিল। পূজাই ৰঙা চাহ একাপ আনি দিলে। সন্ধিয়া পাৰ হৈ যোৱাৰ পাছতো মাকক ঘৰত নেদেখি পূজাক সুধিলে, মাৰা কলৈ গ'ল? কিবা কামত ওলাই গৈছে, কলৈ গৈছে নাজানো। ইমান ৰাতিলৈকে মাইকী মানুহ ক'ত কি কাম থাকে? ফোন কৰা আৰু মাতা। ফোন কৰিছিলোঁ অলপ আগতে, চাওঁ যে ঘৰতেই ৰিং হৈ আছে, পাহৰিলে চাগৈ ফোনটো নিবলৈ। দেউতাক যেন চিন্তাত পৰিল, ক'লে, কেতিয়াবা যায় নেকি এনেদৰে? আৰু কাম থাকিলে যায়, কিন্তু ফোনটো লৈ যায় আৰু ইমান দেৰি নকৰে। কথাখিনিৰ আলোচনা চলি থাকোঁতে পূজাৰ মাক আহি হাজিৰ। পূজাই মিছা খং কৰি দেখুৱালে মাকৰ ওপৰত। কলৈ যোৱা? কৈ নোযোৱা কিয় মা? পাপাৰ খং উঠিছে। মই সোধো নেকি কোন কলৈ যায়? ফোনটো লৈ যাব লাগে, চিন্তা লাগে নহয়। মোৰ বাবে ঘৰৰ কোনোৱে চিন্তা কৰিব নালাগে। বাচি থাকিলে আটাইৰে যত্ন ল'ম, মৰিলে শ্মশানত পেলাই থৈ আহিলে হ'ল। তুমিও যে আৰু কি কথাবোৰ কোৱা মা? এইকেইদিনতে পূজাৰ দেউতাক যেন সলনি হ'বলৈ ধৰিছে। কথাবোৰ শুনি কৰণৰ মাকে নাটকখন সাময়িকভাৱে বন্ধ কৰিবলৈ পূজাক ক'লে। পূজাৰ মাকেও শান্তি পালে। তেওঁ অনিচ্ছাকৃত ৰোল এটা কৰিবলৈ হৈছে একমাত্ৰ সন্তানৰ খাতিৰত। হঠাতে পূজাৰ দেউতাক মাকক নিজৰ ৰুমলৈ মাতি নি ক'লে, মোক ক্ষমা কৰি দিয়া, বহু ভুল হৈ গ'ল। তোমাক বহু দুখ দিলোঁ। মই এতিয়া আগৰ পথলৈ ঘূৰি আহিছোঁ, তুমিও আহা, অন্ততঃ পূজাৰ বাবে। পূজাই সকলো শুনি আছিল। সাধাৰণতে মাক এনেদৰে দেউতাকৰ ৰুমলৈ নাযায়। লগে লগে পূজাই কৰণলৈ ফোন লগালে আৰু উল্লাসেৰে কথাখিনি ক'লে। কৰণে ক'লে, টিয়াৰ্ছ উইল ষ্টপ। কৰণ পূজা জিন্দাবাদ। পূজাই লাহেকৈ কুলিৰ মাত দিলে, কু 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 কু। স্ফূৰ্তি লাগিলে তাইৰ মুখেৰে আপোনা আপুনি বিভিন্ন মাত ওলায়। বহুদিনৰ মূৰত পূজাৰ মুখত চৰাইৰ মাত শুনি মাক দেউতাক দুই ৰুমৰ পৰা ওলাই আহিল আৰু পূজাৰ ৰুম পালেহি। পূজাৰ মাত দীঘল হৈ গৈ থাকিল, কু কু কু। ধন্যবাদ।